ৰাজ্যৰ ভৈয়াম অঞ্চলৰ বজাৰত পাহাৰীয়া কাৰ্বি জলকীয়াৰ জয়যাত্ৰা জলকীয়া খেতিৰে স্বাৱলম্বনৰ পথ বাছি লৈছে খেতিয়কসকল সপ্তাহত ৫,০০০ পৰা ৬,০০০ লৈ উপাৰ্জন আন্তৰ্জাতিক স্বৰ্ণ পদক বিজয়ী শুনিৰাম ইংটিক উমৰাংছ বাছ আস্থানৰ পৰা ঢোলে ডগৰে অভিনন্দন ডিমা হাছাও কেছে মালয়েছিয়াত অনুষ্ঠিত আন্তৰ্জাতিক কেৰাটে চেম্পিয়নশ্বিপ ২০১৯ত ভাগ লৈ স্বৰ্ণ পদক প্ৰাপ্তি শুনিৰামৰ ফুলনিত কাৰ্বি সাহিত্য শাখিত পৰিষদৰ কৰ্মচাৰী সন্থাৰ তৃতীয় সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি আগন্তুক ২৪ আৰু ২৫ নৱেম্বৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিৱেশন নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ ৰাজ্যৰ ভৈয়াম অঞ্চলৰ বজাৰসমূহত পাহাৰীয়া কাৰ্বি জলকীয়াৰ জয়যাত্ৰা অব্যাহত হামৰেন দৈনিক বজাৰত ওলোৱা দমদম জলকীয়া নিমিষতে ক্ৰয় কৰি পেলাই হুজাই লংকা আৰু নগাঁৱৰ পাইকাৰী ব্যৱসায়ীসকলে বজাৰ ওলোৱাৰ লগে লগে কিনিবলৈ এক প্ৰকাৰ টনা আজোৰা লাগে বেপাৰীসকলৰ মাজত পাহাৰীয়া কাৰ্বি জলকীয়া ভৈয়াম অঞ্চলত জয়যাত্ৰা এনে জলকীয়া পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত দমদম ওলায় বজাৰত ওলোৱা লগে লগে নিমিষতেই নগাঁও হুজাই লংকা বজাৰৰ বেপাৰীসকলে কিনি পেলায় Nitum ke pon ke pu thoya hin los ke pones ta nitum mang hapan cepondun hormudo e hot prote labe pari tumang silun proteti non mana tum ilin pen para lo ke nambom hamre non nambom ke sarikuri ador aluwa hu chulom lam ke faruan dada non alam ke sarikuri ga berigati ki penali do pinana tum ke la bosta isi ke kacoklem la adang thu tum ke phoi ke li bosta isi bosta hini lan anlik po ke la inke adore do prote bosta isi long si suri hini suri thom long বজাৰসমূহত এই জলকীয়া গ্ৰাহকসকলৰ মাজত চাহিদা বৃদ্ধি পোৱা হেতুকে বেপাৰীসকলৰ এইদৰে দমদম জলকীয়া তৎক্ষণাত কিনি পেলায় এই ধৰণৰ জলকীয়া জিলাখনৰ সীমান্তৱৰ্তী আমৰেঙৰ লাংটুক থেপি মলাহীন বাদং আদি অঞ্চলৰ পৰা আহে এনে জলকীয়া খেতিয়কে নিজৰ জলকীয়া বাগানৰ পৰা বস্তাই বস্তাই আনি হামৰেন বজাৰত বিক্ৰী কৰেহি তেওঁলোকৰ পৰা ভৈয়ামৰ বেপাৰীসকলে কিনি লৈ যায় আমাৰ সাংবাদিকে এই সন্দৰ্ভত জলকীয়া খেতিৰ পৰা হোৱা উপাৰ্জনৰ বিষয়ে জানিবলৈ বিচাৰোতে বাদঙৰ পৰা অহা খেতিয়ক চেচং কাঠাৰ নামৰ ব্যক্তিজনে কয় যে সপ্তাহত তেওঁ ৫,০০০ পৰা ৬,০০০ লৈকে কেৱল জলকীয়া বিক্ৰী কৰি উপাৰ্জন কৰে yeso klep somo bang tholai si pena ningkan chiri pharung si klem no plote thoila hini chiri si klem no plote thoila pli lai phong cái van là đi ro la le là những căn xuyên batai van lik long ningkan isi pen chukloyan pene batai hini lik lo oh ya ante là những căn chỉ tiêu lên batang đi long lai phong cái van lên sân coi lên phong kép là son là đi tay ta cái van hả là phong cái van này một bên này số phụ son thật taxi chỉ đi sử dụng xịt lem lụp lụt tăng cái bosta pli bosta pho là bắt lại bot iri boy one এবাৰ লগোৱাৰ পিছত এনে জলকীয়া গছৰ পৰা ২-৩ বছৰ লৈ জলকীয়া ধৰে হয় এই সমূহ জলকীয়া খেতি কৰিবলৈ কৃত্ৰিম সাৰ প্ৰয়োগ কৰিব নালাগে সম্পূৰ্ণ প্ৰাকৃতিক ব্যৱস্থাৰে কৰে এই সমূহ জলকীয়া খেতি হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ দেশৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাও গৌৰৱ উমৰাংছৰ শুনিৰাম ইংটি আন্তৰ্জাতিক স্বৰ্ণ পদক বিজয়ী শুনিৰাম ইংটিক আজি উমৰাংছ বাছ আস্থানৰ পৰা ঢোলে ডগৰে তথা পৰম্পৰাগত নৃত্য গীত প্ৰদৰ্শনেৰে উমৰাংছ বজাৰ হৈ নিজ গৃহ বৰলাং লাইলৈ সন্মানে আদৰি লৈ যায়
দেশ তথা ৰাজ্যৰ গৌৰৱ আন্তৰ্জাতিক কেৰাটে চেম্পিয়নশ্বিপ সোণিৰাম ইংটিৰ বিজয়ক লৈ ডিমা হাছাও জিলাৰ উমৰাংচুবাসী আনন্দিত আৰু গৌৰৱান্বিত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক ক্ৰীড়াৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰি স্বৰ্ণপদক আজৰি আনিবলৈ সক্ষম হৈছে সোণিৰাম ইংটি সোণিৰামৰ বিজয়ত আনন্দিত যুৱ ছাত্ৰসকলে সোণিৰামক লৈ ক'ত নথৌ অৱস্থা তেওঁলোকে আনন্দৰ আতিশয্যত সোণিৰামক মাটিত ভৰি দিবলৈ সুবিধা দিয়া নাই কেইজনমানে বাছ আস্থানৰ পৰা কান্ধত তুলি আনি ৰং হেমছ গাড়ী পুৱাই দিছে হয় স্বৰ্ণপদক বিজয়ী সোণিৰামক লৈ মাটিত থলেও পৰুৱাই খাব মূৰত থলেও উকনিয়ে খাব এই অৱস্থা উমৰাংচুবাসীৰ সম্বৰ্ধনা অনুষ্ঠানত কেৱল কেচি নহয় আহি লগ দিছে কাৰ্বি আৰল আমি কাৰ্বি কালচাৰেল ছ'চাইটি চমিন্দাৰ কাৰ্বি আমৰি ৰংহাং কাৰ্বি হেমফু মুকৰাং ৰিচ নিমছ আছং অল আছাম গোৰ্খা ষ্টুডেণ্ট ইউনিয়ন আৰু গুৱাহাটীস্থিত কাৰ্বি ষ্টুডেণ্ট বয়জ হোষ্টেলৰ ছাত্ৰসকলেও উমৰাংচু বজাৰত দোকানীসকলেও আহি যোগদান কৰি আনন্দ উৎসাহ যোগায় মুঠতে সমগ্ৰ উমৰাংচু স্বৰ্ণপদক বিজয়ী সোণিৰাম ইংটিক লৈ আজি উৎসৱমুখৰ পৰিৱেশ হৈছে উমৰাংচুৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ কাৰ্বি আংলঙৰ ফুলনিত কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ কৰ্মচাৰী সন্থাৰ তৃতীয় বাৰ্ষিক অধিৱেশনৰ বাবে জোৰদাৰ প্ৰস্তুতি কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদ কৰ্মচাৰী সন্থাৰ উদ্যোগত অনুষ্ঠিতব্য তৃতীয় বাৰ্ষিক অধিৱেশনখনিৰ আগন্তুক 24 আৰু 25 নৱেম্বৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হ'ব ফুলনিত অনুষ্ঠিত হ'বলগীয়া কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ তৃতীয় বাৰ্ষিক অধিৱেশনখনিৰ উদ্দেশ্য ইতিমধ্যে ফুলনি ৰাজচক্ৰ বিষয়া তৰুণ ইংটিক সভাপতি আৰু ফুলনি ৰাজচক্ৰ বিষয়া কাৰ্যালয় SK তথা কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদ কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক মুনিন নাৰ্জাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয় সমিতি গঠনৰ পিছতে শনিবাৰে ফুলনি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত কাৰ্বি সাহিত্য সাহিত্য পৰিষদ কৰ্মচাৰী সন্থাৰ সভাপতি সাৰ্থে টেৰাৰ পৌৰোহিত্যত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কৰ্মচাৰী সন্থাৰ সম্পাদক ৰূপ সিং ৰখাঙে সভাত আগন্তুক অধিৱেশনখনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত প্ৰয়োজনীয় দিশ সামৰি গুৰুত্বপূৰ্ণ আলোচনা বিলোচনা কৰে উল্লেখ্য উক্ত সভাত উপস্থিত থাকে ক্ৰমে কৰ্মচাৰী সন্থাৰ উপসভাপতি ৰঞ্জিত তেৰণ প্ৰচাৰ সম্পাদক জীৱেশ্বৰ দৈমাৰী জ্যেষ্ঠ SK ৰাম কিলিং প্ৰমুখ কাৰ্বি সাহিত্য পৰিষদৰ তৃতীয় বাৰ্ষিক অধিৱেশনখনিৰ আদৰণি সমিতিৰ কৰ্মকৰ্তাসকল নৱেম্বৰ মাহত আমাৰ 23-24 দুদিনীয়া আমাৰ জেনেৰেল কনফাৰেন্স কাৰ্বি আংলং অট'নমাছ কাউন্সিল এমপ্লয়িজ এছ'চিয়েশ্যনে ইয়াতে পাতিবৰ কাৰণে আমি থিৰাং কৰিলোঁ এই মিটিঙত আমি লোকেল কাৰ্বি আংলঙৰ যিমান CM EM যিমান আছে তেখেতসকলক অনুৰোধ কৰিম ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি তাৰপিছত লোকেল যিবিলাক সংগঠন সদৌ অসম কৰ্মচাৰী পৰিষদ যেনেকৈ আপোনাৰ কাপ্তা যিমান মানে এমপ্লয়িজ পৰিষদ আছে তেখেতসকলক মাতিম আৰু তাৰ বাহিৰে আমি NC Hill অট'নমাছ কাউন্সিল তাৰ ডিমা হাছাও যিটো এমপ্লয়িজ এছ'চিয়েশ্যন তেখেতসকলক মাতিম আৰু BTAD যিটো BTC বুলি কয় বড়ো অট'নমাছ কাউন্সিল এমপ্লয়িজ এছ'চিয়েশ্যন তেখেতসকলক মাতিম আৰু বাদ বাকী আপোনাৰ তিৱা আৰু ৰাভা হাজং যিমান অট'নমাছ কাউন্সিল এমপ্লয়িজ আছে তেখেতসকলক আমি অনুৰোধ কৰিম যাতে যেন এইটো মিটিঙত যাতে যেন তেখেতসকলেও ইয়াত এটেণ্ড হয় আৰু আমাৰ এমপ্লয়িজ যিমান প্ৰব্লেম আছে আমি তেখেতসকলক একেলগে বহি আমি কিছুমান প্ৰব্লেম ইয়াতে ডিছকাছ কৰিম আৰু ইয়াতে ছল্ভ কৰিম বুলি আমি চিন্তা কৰিছোঁ গতিকে সকলোকে আমি অনুৰোধ কৰিব বিচাৰিছোঁ আৰু ইনভাইট কৰিব বিচাৰিছোঁ যাতে যেন জেনেৰেল কনফাৰেন্স কালাৰফুল ইয়াত মানে হয় তাৰ বাবে মই ৰাইজক বা আমাৰ এমপ্লয়ি যিমান সংগঠন আছে তেখেতসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট কাট নিউজ
আন্তৰ্জাতিক বালিকা দিৱসৰ উপলক্ষে হৰিয়জান শান্তি নিকেতন ইংলিছ হাইস্কুলত সজাগতামূলক বক্তৃতা আৰু কুইজ অনুষ্ঠান আৰ্মি ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত বিভিন্ন সামাজিক কল্যাণমূলক কাৰ্য ৰূপায়ণ কৰাৰ দৰে উঠি অহা বালিকা তথা ছাত্ৰীসকলক নাৰী শক্তি তথা নাৰী শিক্ষা আৰু লিংগ সমতাৰ সন্দৰ্ভত সজাগতা প্ৰদানৰ উদ্দেশ্য আয়োজন কৰা হয় এই অনুষ্ঠান বিশ্বই পালন কৰা আন্তৰ্জাতিক বালিকা দিৱসৰ সৈতে সংগতি ৰাখি আৰ্মি ৰেড হৰ্ণ ডিভিজনে ছাত্ৰীসকলক লৈ এটি সুন্দৰ আৰু সজাগতামূলক অনুষ্ঠানৰ অনুষ্ঠিত কৰা হয় হৰিয়জান শান্তি নিকেতন ইংলিছ হাইস্কুলত অনুষ্ঠিত কৰা এই সজাগতামূলক বক্তৃতা আৰু কুইজ অনুষ্ঠানত ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱককে ধৰি 150ৰো অধিক লোক অংশগ্ৰহণ কৰে ছাত্ৰীসকলক নাৰী শক্তিৰ বিষয়ে সজাগতা প্ৰদান কৰা লিংগ বৈষম্যতাৰ বাবে সমাজত বিভিন্ন সমস্যা উদ্ভৱ হোৱা আদি বিষয়ক সামৰি সজাগতা প্ৰদানৰ উদ্দেশ্য এই সজাগতামূলক বক্তৃতা অনুষ্ঠানৰ লগতে কুইজ অনুষ্ঠান অনুষ্ঠিত কৰাক লৈ ৰেড হৰ্ণ আৰ্মীসকলক ভূয়সী প্ৰশংসাৰ লগতে আন্তৰিক শলাগ যাচে স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মংগলিংহি ৰিপৰ্ট কাট নিউজ সমস্যা এডিশ্যন বাণিজ্যিক বিৰতিৰ Chloride Unisex Beauty Parlor Hinben War Saikimi Kipipon Lasi Lasonover Saikimi Helong Ninghangatum Ali Chuan Dunikha War Saikimi Laki Chiklu Jontro Kopan Kapamala Sike Piponji Lasi Apor Panhok Hip Pinpen Chloride Unisex Beauty Parlor along Patebok Damiknon Rong Parpi Rong Berot Near Iron Bridge Dipukar Bianglong Lasi Lance Sekachini Lethoji Aphan Laswa number 600-121-3664 along Humriknon Wang tha wang ik tha electronic hormone ang litum ador kijum hek pen longpon ikji lasi apor pacheton dun pen warsai kemi chu endun iksana nang litum longpon ikji lake fridge along aprin LG Samsung Sony Whirlpool Haier TV along aprin dolake LG Samsung BPL Akai washing machine aprin lake Samsung LG Haier lapen ke tu thulang Plastic chair table steel lapen plywood furniture lapen ke solar inverter da longpon ikji lasinang litum na humri ignon Asok Prasad Chateri Bukulia Electronic and Electrical Akulat Bukulia Main Market Karbi Anglong Assam on the Hill Areas Department a glorious one year now here's everything you need groceries and household supplies cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Singmonjir Children Park cum picnic spot a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family.
For more queries, please contact 91014-33731, 93652-07012. Simonjer Children Park, Chirikangnet, Ward number 4, D4, Karbi Anglong. Chlorate Beauty Salon Unisex is opening its door for a 6-month crash course on beautician and cut. Interested person may kindly come and contact Chlorate Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Dipu, Karbi Anglong. Document requirements are recent photograph, voter ID, and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া বিজেপিৰ সদস্য আগষ্টিন ক্ৰামছা আৰক্ষীৰ হাতত আটক হৈছে বোকাজান মহকুমাৰ অন্তৰ্গত 6 মাইল আৰু 10 মাইল ৰাইজে দিলাই আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দেওবাৰে ক্ৰামছাক আটক কৰে বিজেপিৰ সদস্য আগষ্টিন ক্ৰামছা আৰক্ষীৰ হাতত আটক হৈছে বোকাজান মহকুমাৰ অন্তৰ্গত 6 মাইল আৰু 10 মাইল ৰাইজে দিলাই আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দেওবাৰে ক্ৰামছাক আটক কৰে আটকাধীন বিজেপি 9478 ক্ৰমিক নম্বৰ সদস্যৰ বিৰুদ্ধে আছে উক্ত এলেকাৰ ভূমিৰ মালিকৰ পৰা জোৰকৈ মাটি কাঢ়ি দখল কৰা আৰু বিনা অনুমতিত কেইজনমান নগা লোকৰে গাঁৱত প্ৰৱেশ কৰি ভিত্তি প্ৰদৰ্শনৰ অভিযোগ আৰু লগতে অবৈধভাৱে নিজৰ লগত AK-47 AK-56 আদি কেইবাটাও অস্ত্ৰ ৰখাৰ অভিযোগো আছে উল্লেখ্য বিজেপি সদস্যগৰাকীক ইতিমধ্যে বোকাজান ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ উদ্দেশ্য দিলাই থানাৰ পৰা নিয়া হৈছে বুলিও দিলাই আৰক্ষী বিষয়া ৰঞ্জিত হাজৰিকাই আমাৰ সাংবাদিকক জানিব দিয়ে জানিব পৰা মতে অবৈধভাৱে নিজৰ লগত অস্ত্ৰ ৰখাৰ সন্দৰ্ভত আৰক্ষীৰ সোধপোছত ক্ৰামছাই আত্মপক্ষৰ সমৰ্থন অস্ত্ৰসমূহৰ নৱীকৰণৰ প্ৰক্ৰিয়া কৰি থকা কথা ব্যক্ত কৰে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে APSLC দলে এতিয়াৰে পৰা ককালত বানিছে টঙালি সন্মুখৰ সময় কিছু দূৰত যদিও APSLC দলে সমষ্টিয়ে সোমাই গঠন কৰিছে দলীয় কমিটি আজি মহামায়া পৰিষদ সমষ্টিৰ বাবে ডকমকাত গঠন কৰা হ'ল APSLC মহামায়া পৰিষদ সমষ্টিৰ কমিটি আহি থকা বিধানসভা সমষ্টিত পুনৰ এঘৰি যুঁজৰ প্ৰস্তুতিত এতিয়াৰে পৰা ব্যস্ত হৈ পৰিছে APSLC খিলিঞ্জিয়াসকলৰ বিভিন্ন দাবীক লৈ সততে সংবাদ মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দুত অৱস্থান কৰা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া JI কাঠাৰৰ নেতৃত্বত সমষ্টিয়ে এতিয়াৰে পৰা গঠন কৰিবলৈ লৈছে APSLC কমিটি মহামায়া পৰিষদ সমষ্টিৰ অন্তৰ্গত ডকমকা পুৰণা টিছু চিনেমা হলত 12 অক্টোবৰৰ দুপৰীয়া মংগল সিং তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত হয় APSLC মহামায়া পৰিষদ সমষ্টি কমিটি গঠনৰ সভাত মুখ্য অতিথি হিচাপে APSLCৰ নেতা JI কাঠাৰ নিমন্ত্ৰিত অতিথি হিচাপে APSLC কেন্দ্ৰীয় কমিটিৰ ৰাজেন টিমুং আৰু ঋতু কামচপিকে ধৰি বহু গণ্যমান্য লোকসকল উপস্থিত থাকে APSLC pen tuke nilitum chini jokla chini lor alam lo lake nitum hem prek long vek nang ji la pan lo APSLC ke claim ke la pen sik schedule pangtang i vek ek nang ji athema sik schedule pangtang i pulo tang te political power tuma rideng do vek nang ji political power rideng ke long ke la ke election high nang ji la lo high hete ilitum pan lota silam tu puyok ta nang pupe la pang silam ya ron ta ve election ke hai tumsi lota selam nang ji aya non ke ilitum ke council election ka pedo la pen voter list ilitum tribe atum det a voter list selam nang ji ile council phan po bang se ilitum ke fight lo la pen high court nang che don dun et lo order pi et lo seta ilitum
election ke hai tuam ba ke claim hai ke det lo la sila election ke hai tuam phan papi sun tukra aka prek kam ke claim hai tu lo ating ben kam ke claim hai tu aphan pe hai hete litum ki vir lo la potsi la lo kaselam voter list kaselam ke thang ba be kali la ke ituma akhei ka pivir we det je phan ka pavir long le det ka che dan un je phan ka che song un je phan ka che protect un je phan si la lo selam nang yi pu i la sila so lo ka selam thek je phan election hai vek nang yi la pen la so ke hai je phan ni jum MSC constituency 10 constituency committee form at po la pen non form bom lo atumi an West Anatobang Chintong constituency form 8 lo la pen la dakta along form 8 lo non nili reading amen ave seta ke form tang cap grip hoba ke do tang lo rakom lo non ni tum October thom cap re siang bong la pe tang lap ji along tinta a constituency ta la pen ni tum MLA constituency a committee ta form ji la pen ke polling station a committee ta nitum form lapji lake form akam la do bom lo already lage non ni litum doctor from tum le claim chot kali bang arong bethi che claim bom la me thangsi সভাত হোৱা আলোচনা বিলোচনা মৰ্মে মংগল সিং তেৰণ সভাপতি ৰংবং বেগ উপ সভাপতি বুঢ়া সিং টিমুক সাধাৰণ সম্পাদক কৃষ্ণকান্ত ক্ৰ সহকাৰী সম্পাদক আৰু বৰ সিং টিমুক বিত্ত সম্পাদক হিচাপে লৈ এক শক্তিশালী কমিটি গঠন কৰা হয় জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ